নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ অন্বেষণ ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ যিহেতু আগৰ ভিডিঅ'ত আমি পাৰ্ট 1ত আমি 5 নম্বৰলৈকে ৰিভিজন চেপ্টাৰ আলোচনা কৰিলোঁ যোৱাকালি। আজি আমি পাৰ্ট 2ত 5 নম্বৰ পৰা কিমানকেইটালৈকে যাব পাৰি 20 মিনিটৰ ভিতৰত আমি চাম। আশা কৰিছোঁ যোৱাকালি আপলোড কৰা ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলে সকলোৱে চাই ভাল পালা আৰু তোমালোকে এনেধৰণে আমাৰ ভিডিঅ'বিলাকত মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এটা কথা কওঁ, আমাৰ মেথছৰ ডেছক্ৰিপশ্যনত যি ডিটাৰমিনাৰ পাৰ্ট আছে 10 মিনিটকৈ এটা ভিডিঅ' আছে, তাতে গোটেই ভিডিঅ'কেইটা তোমালোকৰ বাবে হেল্পফুল হ'ব বুলি আমি প্ৰস্তুত কৰিছিলোঁ। গতিকে সেইকেইটা ভিডিঅ' চাই কেনেকুৱা পালা, ডিটাৰমিনাৰ পাৰ্টটো চাই কেনেকুৱা পালা আমাক জনাবা। আমি ডিটাৰমিনাৰ পঢ়িলোঁ, ভইচ পঢ়িলোঁ, পাৰ্ট অফ স্পীচ আছে, তাতে চেণ্টেন্সৰ কথা আছে। গোটেই ভিডিঅ'কেইটা ডেছক্ৰিপশ্যনতে লিংকটো পাই যাবা। ভালদৰে সেইকেইটা ভিডিঅ' এইটোৰ লগতে চাবা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা কওঁ, যিসকলে নতুনকৈ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বা তোমালোকে সোনকালে চাবলৈ পোৱা। আৰু আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি তুমি বুলিয়ে ক'ম, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি নিৰ্মাণ কৰিছোঁ, গতিকে তুমি বুলিয়ে কৈছোঁ সকলোকে। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি কৰিম গ খা গুৰ পৰা। যোৱাকালি আমি 5 নম্বৰলৈকে কৰিলোঁ। 5 নম্বৰ যি সূচক বৃদ্ধিৰ আছে ইয়ালৈকে আমি গোটেইখিনি কৰিলোঁ। আজি আমি 6 নম্বৰৰ পৰা কৰিম। আৰু PDF-টো এইটো কাৰণে দিয়া নাই, গোটেইকেইটা ভিডিঅ' যেতিয়া পাৰ্টটো আমি আপলোড কৰিম তাৰপিছতে একেলগে PDF-টো আমি দি দিম গ্ৰুপত। গতিকে এতিয়াও যদি কোনোবা হোৱাটছআপ গ্ৰুপত এড হোৱা নাই, প্লিজ তোমালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ হোৱাটছআপ গ্ৰুপটোত এড হৈ ল'বা, ঠিক আছে। প্ৰথম কুৱেশ্যনটো আছে যে আমাক তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু স্থিৰ কৰা, হয়নে? গসাগু আৰু লসাগু। তোমালোকে গসাগু আৰু লসাগু মানে কি জানানে? গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। যিহেতু ক্লাছ 6ত তোমালোকে পাইছিলা লসাগু আৰু গসাগুৰ বিষয়ে, গতিকে ডেছক্ৰিপশ্যন মানে আমি ব্ৰিফলি বস্তুটো আৰম্ভ নকৰোঁ, সেইকাৰণে হ'লেও মই এবাৰ কৈ দিছোঁ। গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া 1 নম্বৰটো আমাক কি কৈছে? 1 নম্বৰটো আমাক কৈছে যে 321 আৰু 396ৰ কি উলিয়াবলৈ কৈছে আমাক? লসাগু আৰু গসাগু উলিয়াবলৈ দিছে, হয়নে? 1 থকাৰ কাৰণে 2ৰে বিভাজ্য নহয়, গতিকে আমি 3 কৰিম। 3 গুণ 1, 3 7 গুণ 21, হয়নে? এইটোতো 107ক বাৰ দিবলৈ আমি কেইবাৰ দিলে যাব বাৰু? 107ৰ যিহেতু বাৰ যোৱা সংখ্যা নাই, গতিকে আমি 107 যদি ইয়াক কৰোঁ এবাৰ যাব, এনেকৈ ধৰণে কৰিম। এইটো ঠিক তেনেদৰে 6 আছে, 6 থাকিলে কি হ'ব? 2ৰে বিভাজ্য হ'ব। 2 কৰি চালোঁ, 2 গুণ 2 18, 2 9 18, 2 8 গুণ 16, 190, 2 8 গুণ 16, হয়নে? আকৌ 2 কৰিলোঁ, 2 9 গুণ 18, 2 9 গুণ 18, হয়নে? 3 কৰিলোঁ, 3 3 গুণ 9, 3 3 গুণ 9, আকৌ 3 কৰিলোঁ, 3 11 33, 11 কৰিলোঁ, 11 গুণ 11। গতিকে 321ৰ কি হ'ব? 1 × 3 × 107, হয়নে? মৌলিক উৎপাদক। আৰু 396ৰ কি হ'ব? 1 × 2 × 2 × 3 × 3 × 11, হয়নে? গসাগুৰ ক্ষেত্ৰত আমি যি দুটা মিল থাকে আমি সেইকেইটাহে ল'ম। ইয়াত কি মিল আছে? এতেকে গসাগু হ'ব কিমান হ'ব? 1 × 3 মানে 3, দুটাক 3য়ে বিভাজ্য হ'ব। লসাগু হ'লে কি হ'ব? লসাগু হ'লে গোটেইকেইটা আমি যিকেইটা আছে গোটেইকেইটা ল'ব লাগিব, হয়নে? 1 × 3 × 2 × 2, 3 × 107 × 11 মানে কিমান হ'ব? সেইটো কৰি চালে 42372। যেতিয়া কেলকুলেশ্যন কৰিবা এইটো 42,372 ল'ব। গতিকে এনেধৰণে তোমালোকে কৰিব লাগিব। ইয়াৰ আমি গসাগু কিমান পালোঁ? 3 পালোঁ আৰু লসাগু পালোঁ 42,372। চৰি। এতিয়া আমি পিছৰটো চাওঁ, 455, হয়নে?
450 আমি জানো 5 থাকিলে 5 কৰিব লাগিব 5 9 45 5 1 5 51 থাকিলে আমি কিহে কৰিম এতিয়া যদি আমাৰ 51 থাকে আমি কিহে আৰম্ভ কৰিম সৰি 91 থাকে 91 কৰিলে আমি কিহে আৰম্ভ কৰিম 5 নাযাব মানে 6 টো নাযায় আমি 7 কৰিছোঁ 7 1 7 হয়নে 7 3 21 মানে 7 into 13 মানে 91 আৰু 13 আমি জানো 13 1 13 ঠিক তেনেদৰে 42 একেবাৰে উজু 2 1 বা 2 2 4 2 1 2 হয়নে 3 1 বা 3 7 21 7ৰটো একো যোৱাৰ কথা নাই একে কৰি দিলো এতিয়া আমি এটো কি হ'ব ইয়াৰ উৎপাদক কিটা কি হ'ব 455 1 into 5 into 7 into 13 হয়নে এই তেনেদৰে 42 কি হ'ব 1 into 2 into 3 into 7 7 মিলিলে 1 মিলিলে মানে গ খা উ কিমান হ'ব গ খা উ 1 into 7 মানে 7 হয়নে লখাগু কিমান হ'ব লখাগু হ'ব 1 into 2 into 3 into 7 into 13 মানে কিমান হ'ব এটা পূৰণ কৰি ইয়াতে ইয়াতে আমি 5 টো এৰি থৈ গ'লো into 5 কৰি দিবা দেই 5 টো এৰি থৈ গ'লো এটো 5 কৰি দিবা 5 কৰিলে কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব 2730 ইয়াৰ হ'ব লখাগু গতিকে আশা কৰিছোঁ কেনে ধৰণে আমি গখাগু আৰু লখাগু উলিয়াইছোঁ তোমালোকে বুজি পাইছা ঠিক তেনেদৰে 408 ৰ ক্ষেত্ৰতো একেই হ'ব 408 ৰ ক্ষেত্ৰতো একেই হ'ব 8 থকাৰ কাৰণে 2 কৰিলোঁ 2 2 গুণ 4 2 4 গুণ 8 হয়নে আকৌ 2 কৰিলোঁ 2 গুণ 2 2 2 গুণ 4 2 কৰিলোঁ 2 5 গুণ 2 2 গুণ 2 হ'বনে 51 থকাৰ লগে লগে আমি কি কৰিম এতিয়া 3 কৰিলোঁ 3 গুণ 3 3 7 21 হয়নে 17 আমি 17 কৰিম এবাৰ যাব ঠিক তেনেদৰে 170 আমি চালো 170 2 কৰিলোঁ 2 8 গুণ 16 2 5 গুণ 10 যাবনে 5 থকাৰ কাৰণে 5 কৰিম 5 গুণ 5 5 7 35 17 হ'লনে 17 এবাৰ যাব ঠিক তেনেদৰে আমি এতিয়া কি পাম 408 কিমান পাম 1 into 2 into 2 into 2 3 into 17 ঠিক তেনেদৰে 170 পৰা আমি কি পাম 1 into 2 into 5 into 17 17 মিলিলে আৰু কি মিলিব 2 মিলিলে আৰু 1 মিলিলে এতেকে গখাও কি হ'ব 1 into 2 into 17 মানে 34 হয়নে লখাগু কি হ'ব লখাগু কিমান হ'ব 1 into 2 into 2 into 2 into 3 into 5 into 17 এইটা কৰিলে কিমান ওলাব ইয়াৰ এনসাৰটো হ'ব 2040 হ'ব ইয়াৰ এনসাৰটো এনে ধৰণে তোমালোকে লখাগু আৰু গখাগু কেটা কৰিবা মানে গোটেইকেইটা কৰিয়ে দিলোঁ আৰু মই আৰু প্ৰেক্টিছ কৰিবা হয়নে যেটো তিনটা দিছিলে আমি তিনটা গোটেইকেইটা ইয়াতে কৰিলোঁ আশা কৰিছোঁ তোমালোকে বুজি পালা লখাগু আৰু গখাগু যদি বুজি পোৱা নাই মোক কমেন্ট বক্সত জনাবা মই পুনৰবাৰ তোমালোকক বুজাই দিম এতিয়া আমাক দিছে যে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা আমি কি জানিব লাগিব পৰিমেয় সংখ্যা লিখিবলৈ হলে এটো তোমালোকে এনেকুৱাবিলাক কোড কৰিছা ক্লাছ 8 ত কৰিছা সকলোৰে মনত আছে গতিকে প্ৰথম আমি কি কৰিব লাগিব একে হৰ বিশিষ্ট পৰিমেয় সংখ্যালৈ এটা পৰিৱৰ্তন কৰিব লাগিব হয়নে একে হৰ বিশিষ্ট হ'বলৈ হলে আমি কি লিখিম প্ৰথম 2/11 আৰু 1/6 এনেদৰে লিখি লবা একে হৰ বিশিষ্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব তলৰ দুটা পূৰণ কৰিব লাগিব হয়নে 11 into 6 যদি কৰা কিমান হ'ব 66 হয়নে 6 11 66 গতিকে আমি কি পাম এতিয়া 6 কি লগত পূৰণ 11 পূৰণ কৰিলে 66 পাম মানে 66 11ক 6 বাৰ দিলে আমি কি পাম 6 পূৰণ কৰিলে 66 পাম যদি হৰটোক আমি
11 পূৰণ কৰিছোঁ, লবটোকো আমি 11 পূৰণ কৰিম, মানে 11 হয়নে? ঠিক তেনেদৰে 2 লগতো 6 পূৰণ কৰিম, 12 হ'ব, 12 হ'ব। এনেধৰণে আমি একে সৰবশিষ্ট কৰিলোঁ। এতিয়া আমি কি কৰিম, যিকোনো মাজৰ দুটাহে সুধিছে, গতিকে আমি কি কৰিম এতিয়া, 12/66 হয়নে? ইজুকেলটো আমি কি কৰিম, কেইবাৰ দিম, 3বাৰ দি চাওঁ, 12 × 3, 66 × 3 কিমান হ'ব এইফালে, 66 × 3 মানে 819 হয়নে? 198 36। ঠিক তেনেদৰে 11/66 এইটো পাৰ্টৰ পিছত এইফালে দেই, 11/66 যদি কৰোঁ, ইয়াতো আমি 3বাৰ দিব লাগিব, ইয়াতো আমি 3বাৰ দিব লাগিব, 11 × 3, 66 × 3 একে সৰহ হ'ব লাগিব ন, গতিকে যিহেতু 3 198 ওপৰত কিমান হ'ব 33। এতিয়া আমি দুটা সংখ্যা পালোঁ, দুটা পৰিমাণ সংখ্যা পালোঁ, 33/198 আৰু কি পালোঁ 36/198। এইখিনিতো যদি এইটোতে এৰি থৈ অহা নহয়, এইটোত কিন্তু ভুল হ'ব, এইটোত তোমালোকক নম্বৰ নিদিব। কিন্তু প্ৰশ্নটো কি হৈছে, মাজৰ যিকোনো দুটা বুলিহে কৈছে, মাজৰ হ'বলৈ হ'লে আমি কি লিখিব লাগিব, 33 আৰু 36ৰ মাজৰ লিখিব লাগিব ন। গতিকে আমি কি লিখিব পাৰোঁ, 33তকৈ ডাঙৰ, মানে 34/198 লিখিলোঁ, আৰু 36তকৈ কম 35/198। এইটোহে কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে, এইটোহে কাৰেক্ট এনচাৰ হ'ব। গতিকে এনেধৰণে তোমালোকে কৰিবা। আশা কৰিছোঁ বুজি পালা কিদৰে কৰিছোঁ। এতিয়া আমি পিছৰটোলৈ যাওঁ। 8 নম্বৰটো আছে সৰল কৰা। একেবাৰে উজু, আমি যদি এইটো সৰল কৰাটো কৰোঁ, আমাক দিয়া আছে কি, √10 × √5 হয়নে? য'ত দিয়া আছে কি, আমাক ইউজ কৰিবলৈ কৈছে √2 = 141। আমি এইটো মান আগত অলৰেডি 1 নম্বৰ কুৱেশ্যনটোত কৰি আহিছোঁ হয়নে, কেনেধৰণে কৰিছিলোঁ। এতিয়া যদি আমি ভাঙি দিওঁ, এটা ইমপ্লাইজ নহয়, সমান হ'ব, সমান কি হ'ব, এতিয়া 10টো যদি ভাঙি দিওঁ কি হ'ব, আমি √10টোক কেনেকৈ লিখিব পাৰোঁ, 2 × 5 কৰি লিখিব পাৰোঁ নে, × √5 এনেধৰণে লিখিব পাৰোঁ হয়নে? এতিয়া আমি কি কৰিব পাৰোঁ, √2 × √5 × √5 কৰিব পাৰোঁ। বুজি পাইছানে কথাটো, √2 × √5 হোল স্কুৱাৰ হয়নে? এতিয়া √2 × √5 মানে 5 নহয় জানো? এতিয়া আমি কি পালোঁ, অৰ্থাৎ আমি এইটো কি পালোঁ, 5√2। এতেকে ইয়াৰ তলতে এই ছাইডৰ ইয়াৰ পৰা এইটোলৈ যাব দেই। এতিয়া ইজুকেলটো 5 × 1.41, যিহেতু কি √2 = 1.41 হয়নে, আমাক দিয়া আছে। এতেকে এইটো পূৰণ কৰিলে কিমান হ'ব, 7.05 হ'ব, সেইটোৱে হ'ব এনচাৰ। ঠিক আছে, এনেধৰণে কৰিব লাগিব। বুজি পালানে কেনেধৰণে কৰিলোঁ, আমি 10টোক ভাঙি দিছোঁ, ভাঙি পেলাই √5 কৰিলোঁ, √5 দুটা হ'লে কি হ'ব, স্কুৱাৰ হ'ব, স্কুৱাৰ হোৱাৰ লগে লগে ইয়াৰ পিছত এইটো উৎপন্ন হ'ব, এইখিনিৰ পৰা ইয়াত ডাইৰেক্ট কৰিব, সেইকাৰণে আস্তানি দিছোঁ। এনেধৰণে কৰিব লাগিব, এনচাৰটো হ'ব 7.05। ঠিক আছে, 9 নম্বৰকেইটাও ইজি। p/q ভগ্নাংশত প্ৰকাশ কৰিব কৈছে, 0.81 হয়নে? পাৰিবানে এইটো কৰিব? সলিউশ্যনত আমি কেনেকৈ কৰিম, ধৰি ল'বা, ধৰা হ'ল, এইবিলাক কৰিছা আগত তোমালোকে, x = 0.81 সমীকৰণ নম্বৰ 1 দিবা হয়নে? এতিয়া আমি কি কৰিম, 100x = কি হ'ব, 81.81 হ'বনে? 2 নম্বৰ সমীকৰণ। এতিয়া কি কৰিবা, 2 - 1 কৰি দিবা, 2 পৰা 1টো বিয়োগ কৰি দিবা, 2 - 1 ইমপ্লাইজ কি হ'ব, 99x হ'ব। ইজুকেলটো কিমান হ'ব, 81 হ'ব, হ'বনে? এতেকে x = কি হ'ব, বা ইমপ্লাইজ x = কি হ'ব, 81/99, 9 কাটিবা, 9 × 9 = 81, 9 × 99, গতিকে এনচাৰটো কি হ'ব, 9/11। এইটোৱে হ'ব ইয়াৰ এনচাৰ। ঠিক তেনেদৰে
বুজি পালানে কেনেধৰণে কৰিলোঁ? এইটো আগত কৰিছা তোমালোকে, মই সেইকাৰণে ব্ৰিফলি দেখাই দিয়া নাই, জাষ্ট ধৰি কৰি দিছোঁ, এনেকৈ কৰিব লাগিব। ঠিক আছে? 2 নম্বৰটো চাওঁ। 2 নম্বৰটো ঠিক তেনেদৰে কি হ'ব? 2 নম্বৰটো আকৌ ধৰি ল'বা, ধৰা হ'ল x ইকুৱেল টু কিমান 0.18 1 নম্বৰ সমীকৰণ দিবা, হয়নে? সৰি 1 নম্বৰ সমীকৰণ দিবা। তাৰপিছত 10x এইখিনিত এইটো 1 নম্বৰ সমীকৰণ দিব নালাগে, ৰ'বা 1 মিনিট। 10x ইজ ইকুৱেল টু কি কৰিবা 1.8 হ'বনে? এইটো দিবা 1 নম্বৰ সমীকৰণ। তাৰপিছত ইমপ্লাইজ কি হ'ব 100x ইজ ইকুৱেল টু 18.8, এইটো 2 নম্বৰ দিবা। 2 - 1 কৰিবা, 2 - 1 ইমপ্লাইজ কি কৰিবা 10 গ'লে 90x হ'ব। এইফালে যদি আমি 1.8 গুচি যায় কিমান হ'ব 17 হ'ব, হ'বনে? এইখিনিতে কৰি দিছোঁ। এতেকে যদি এইটো গুচি যায় এতেকে কি হ'ব, এতেকে আমি কৰিব পাৰিম x ইকুৱেল টু কি হ'ব 70/90x হ'বনে? এক্সটো যদি আমি 90 তললৈ গুচি আহিব, গতিকে এইটো কিমান হ'ব কৰিলে, আমাক যিহেতু ভগ্নাংশতে প্ৰকাশ কৰিবলৈ কৈছে, আমি এইটো ইয়াত ৰাখি দিলে হ'ব 17/90 হ'ব। ঠিক আছে? 3 নম্বৰটো চাওঁ। 3 নম্বৰটো তেনেকৈ ধৰি ল'বা, ধৰা হ'ল x ইকুৱেল টু 2.47, হয়নে? ইমপ্লাইজ 10x ইজ ইকুৱেল টু কি কৰিবা 24.7 কৰিবা, এইটো 1 নম্বৰ দিবা। ইমপ্লাইজ 100x ইকুৱেল টু 247.7, 2 নম্বৰ দিবা। 2 - 1 কৰি দিবা, 90x হ'ব। ইজ ইকুৱেল টু কিমান হ'ব, এইটো যদি গুচি যায় 24 গুচি গ'লে কিমান হ'ব 223। এতেকে x ইকুৱেল টু কিমান হ'ব 223/90 হ'ব। এনেধৰণে ৰাখিলে হ'ব, এইটো এনচাৰ। বুজি পালানে কেনেধৰণে কৰিছোঁ? এইকেইটা বুজি পাইছা? যদি বুজি পোৱা নাই মোক ক'বা, মই পিছত আকৌ স্পেচিয়েলি এইটো কাৰণে এটা ভিডিঅ' বনাই দিম, স্পেচিয়েলি মই বুজাই দিম কেনেধৰণে কৰিব লাগিব। ঠিক আছে? ধৰা হ'ল আকৌ এইটো ধৰি ল'বা x ইকুৱেল টু 2.44 31 33 লিখি পালোঁ 31। এতে ইমপ্লাইজ কি কৰিবা 100x কৰিবা, 100x ইকুৱেল টু কিমান হ'ব 244.31, 1 নম্বৰ সমীকৰণ। তাৰপৰা কিমান হ'ব 1 2 3 4 10,000x ইজ ইকুৱেল টু 2441.31, হয়নে? 2 - 1 কৰিবা, 2 - 1 কৰিবা, ইমপ্লাইজ কিমান হ'ব এইটো 9900x হ'ব ইজ ইকুৱেল টু এইটো মাইনাছ কৰিলে হ'ব তোমাৰ 224, হয়নে? 24187 হ'ব, 24187 হ'ল। এতেকে x ইকুৱেল টু কি কৰিবা এইটো কৰিবা 24187 সেইটোৱে। বুজি পালানে? এনেধৰণে তোমালোকে কৰিব লাগিব। আশা কৰিছোঁ বুজি পালা। অংক যিকেইটা কৰি দিলোঁ এতিয়ালৈকে। 10 নম্বৰ সৰল কৰা আমি পাৰ্ট 3 ভিডিঅ'ত আলোচনা কৰিম, কাৰণ 20 মিনিটৰ ভিতৰতে ভিডিঅ'টো শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰিবা, কমেণ্ট কৰিবা, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা, আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আমি পিছৰ যিকেইটা ভিডিঅ' আছে পাৰ্ট 2 পাৰ্ট 3 ভিতৰত আমি পাৰ্ট 3 আৰু পাৰ্ট 4 ভিতৰত আমি সামৰণি কৰিম, কাৰণ চেপ্টাৰটো বহুত দীঘল হয়, হয়নে? প্ৰায় কিমানটা কুৱেশ্যন আছে এইটো চেপ্টাৰত, প্ৰায় 21টা কুৱেশ্যন আছে। গতিকে একেটা ভিডিঅ'তে বনাই দিয়াটো সম্ভৱ নহয়, কাৰণ সম্ভৱ হ'ব তোমালোকৰ আমনি লাগিব। গতিকে কমকৈ আমি শিকোঁ, সময় লৈ শিকিম, আৰু সুন্দৰভাৱে আমি কি কৰি যাম বুজি যাম, হয়নে?
এতিয়া লসাগু আজি কি শিকিলোঁ, লসাগু শিকিলোঁ, সৰল কৰাটো শিকিলোঁ, আৰু লগতে পিপাইকিউ ভগ্নাংশত প্ৰকাশ কৰা শিকিলোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। আৰু আকৌ কৈছোঁ, প্লিজ যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।